ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অতি শীঘ্ৰে সম্পন্ন কৰক। সম্পন্ন নকৰিলে পৰিণাম বেয়া হ'ব। সদৌ তহন্ত জিন্দাবাদ, সদৌ তহন্ত জিন্দাবাদ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কাম সম্পন্ন কৰক। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কাম সম্পূৰ্ণ কৰক। এই জুই জ্বলিছে, এই জুই জ্বলিছে। সদৌ বিশ্বনাথ জিলা তহন্ত জিন্দাবাদ। Asam Fokus News Patakon sanamku sagun johar. Bisnath Asua Manop Sringkhol Protibad adi jordar tuku protibad kita. Asam ria Bisnath jile Gohapur kon Bisnath Charali chala haju 4 lane dahar benaw do adi ko lehem akada. Mare dahar ria obostha ho adi badi giya. Jar karon te onden ko raj ko do adi badi obostha ko parawakana. Somoy somoy re ona dahar re adi badi accident ho hui paramakana. Onate Bisnath Asua sapraw te Purbo Gohapur Pachim Gohapur All Assam Student Union ko goro sohot saute raj ko sohojog te tihin Bihali ria 15 nong National Road usara benaw babot re asu jordar protibad ko doho lega. Protibad talate Assam Sarkar Bharat Sarkar ko badai echo kidia jemon noa 4 lane dahar adi usara ge ko benaw sukma har bakhan noa ria purinam do adi bari hui amen te sarkar usiari ko emata dia. জ্বলিছে, সদৌ বিশ্বনাথ জিলা তহন্ত জিন্দাবাদ। খণ্ডৰ আহ্বানত পূব আৰু পশ্চিম 42 আঞ্চলিক ছাত্ৰ খণ্ডৰ সহযোগত আজি আমি বেদেতিত মানৱ শৃংখলাৰ জৰিয়তে যিটো গহপুৰৰ পৰা চতিয়ালৈকে সংযোগ যিটো ঘাইপথ এই ঘাইপথটোৰ মেৰামতি তথা পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আজি মানৱ শৃংখলা কাৰ্যসূচী হাতত লৈছোঁ। আৰু আজি দুৰ্ভাগ্যজনক কথা এই বাটটোত বিভিন্ন সময়ত দুৰ্ঘটনা ঘটিত হয়। এই দুৰ্ঘটনা ঘটিত পৰিয়ালৰ যিটো পোহপালন দি থকা মানুহজন মৰি যায় তেওঁৰ ক্ষতিপূৰণ কোনে দিব? আৰু শিশুসকলৰ যিটো অসুখ অশান্তি হ'লে যাব লগাত প্ৰায় 3 ঘণ্টাৰ ওপৰঞ্চি সময় লাগে বিশ্বনাথ চাৰিআলি যাওঁতে যদি 3 ঘণ্টা লাগে শিশুটোৰ মৃত্যু সময়ত বা মৃত্যু হ'লে সেই ব্যৱস্থাটো কোনে ৰিস্ক ল'ব? আৰু চবতকৈ দুৰ্ভাগ্যজনক কথা আৰু কেইদিন পিছত আমাৰ বিদ্যালয় মহাবিদ্যালয় শিক্ষক ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় মহাবিদ্যালয় ওলাই আহিব বিভিন্ন কাজ কামৰ কাৰণে ওলাই আহিব। যদি ৰাষ্ট্ৰীয় ঘাইপথটো এনেকুৱা দুৰৱস্থা হয় আমাৰ ছাত্ৰ ছাত্ৰীসকল বা কাম কৰি খোৱা মানুহসকল কেনেকৈ যাব? বিভিন্ন সময়ত দুৰ্ঘটনা ঘটে। এই দুৰ্ঘটনাৰ ক্ষতি কোনে পূৰণ কৰিব? আৰু তাতকৈ দুৰ্ভাগ্যজনক কথা এইটো NSLDCL যিটো কোম্পানী ভাৰত চৰকাৰৰ এটা স্বত্বাধিকাৰ কোম্পানী এই কোম্পানীটো আজিলৈকে কোনো ধৰণৰ কাম ভালকৈ কৰা নাই। 6 বছৰ হ'ল হাইৱে এক্সপ্ৰেছ বনাম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে এইখন চৰকাৰ আহোঁতে, কিন্তু আজিলৈকে কোনো ধৰণৰ হাইৱে এক্সপ্ৰেছ বাদ দিয়ক আজি 6 বছৰ হ'ল কোনো ধৰণৰ এই ৰাস্তাটো সম্পূৰ্ণ কৰি দিয়া নাই। আজি আমি মানৱ শৃংখলাৰ জৰিয়তে কেবিনেট বহি আছে ধেমাজিত আমি কেবিনেটৰ বৈঠকত আমি অনুষ্ঠিত কৰি আছে তাত আমি দাবী উত্থাপন কৰিছোঁ যে এই ৰাষ্ট্ৰীয় ঘাইপথটো অনতিপলমে শীঘ্ৰে নিৰ্মাণ কৰি আমাৰ ৰাইজৰ কাৰণে উচৰ্গা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। Assam Focus।